Hello, love Nayan'svlogsলৈ আপোনালোকক সকলোলৈ স্বাগতম জনালো বলক আজি নেচাইলৰ মাজত থাকি ভিডিঅ'টো আৰম্ভ কৰো চাক মোৰ পিছফালে দেখি আছে আপোনালোকে পাহাৰ আৰু দেখি আছে খেতি পথাৰবোৰ ধান কাটিছে দেখি আছে ইয়াত থাকে হাতী ৰখে হাতী ওচৰৰ পৰা আপোনালোকক দেখাই দিছো নেচাৰেল পাহাৰ আছে বেলি যাব আৰু অলপ পিছত পথাৰত আহি ভিডিঅ' বনাইছো ও মাই গড মজা পথাৰৰ মজাই বেলেগ আৰু পথাৰৰ কাষতে আছে পাহাৰ দেখুৱাইছো আপোনালোক আহি পাইছোহে আৰু ৰ'ব দেখুৱাইছো আপোনালোকক চব পামগৈ আৰু তাত থাকি হাতী যদি আমি ৰখু ৰাতি কেনেকুৱা লাগিব যাই থাকক আৰু আপোনালোকৰ ফালে এনেও আছেই চাগে অলপ দেখুৱাই আছো পলক পালো ও দেখি আছে আপোনালোকে হাৰিয়াত আছে টং আৰু এইফালে দেখি আছে এইফালে পাহাৰ আৰু নিশ্চয় ওচৰতে আছে আপোনালোকে দেখি আছে কেনে লাগিব ইয়াত থাকি চাও এবাৰ বহি চাও বহি আছো কেনেকুৱা লাগিছে জনাব ইমান ভাল নহয় টংখন আৰু এইফালে পানী পৰিব চাগে নিয়ৰ পৰা বৰষুণটো দিবই ন নিয়ৰ পৰা নামো আৰু মজা আও দেখি আছে পাহাৰ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো আৰু সকলোৱে মন দিব বুলি আশা ৰাখি ভিডিঅ'টো সমাপ্ত কৰিলো টাটা বাই